আমাৰ পৃথিৱীখন স্থলভাগৰ পৰিমাণতকৈ জলভাগৰ পৰিমাণ কিয় বেছি? আপুনি যদি ভূগোল বিষয়টো পঢ়িছে তেন্তে গম পায় যে আমাৰ সমগ্ৰ পৃথিৱীখনত স্থলভাগৰ পৰিমাণতকৈ জলভাগৰ পৰিমাণ বেছি, অৰ্থাৎ মাটিতকৈ পানী বেছি বুলি আপুনি পঢ়িবলৈ পাইছে। আচলতে এয়া কিয় হয়? একচুৱেলি ইয়াৰ কাৰণটো হৈছে যেতিয়া আমাৰ পৃথিৱীটো জন্ম হৈছিলে, এই জন্ম হোৱাৰ সময়ত আমাৰ গোটেই সমগ্ৰ পৃথিৱীৰ উপৰিভাগত হাইড্ৰজেন আৰু অক্সিজেন গেছে ভৰ্তি হৈ আছিলে। কিন্তু পিছলৈ দেখা গ'ল যে এই হাইড্ৰজেন গেছ আৰু অক্সিজেন গেছটোৰ লগত কিছুমান পদাৰ্থ মিহলি হৈ পিনে এটা সময়ত গোটেইখিনি এটা জলীয় বাষ্পলৈ কনভাৰ্ট হৈ গ'ল, অৰ্থাৎ জলীয় বাষ্পলৈ সলনি হৈ গ'ল। ফলশ্ৰুতিত এই জলীয় বাষ্পখিনি ওপৰলৈ উৰি যাব বিচাৰিছিল যদিও আমাৰ পৃথিৱীত থকা মাধ্যাকৰ্ষণ শক্তিটোৱে এই গোটেইখিনি জলীয় বাষ্পক ওপৰলৈ উৰিবলৈ দিয়াৰ পৰিৱৰ্তে তললৈ টানি নমাই আনিলে। ফলশ্ৰুতিত ওপৰলৈ উৰি যাব খোজা সকলো জলীয় বাষ্প তললৈ নামি আহিলে, যাৰ ফলত এই জলীয় বাষ্পবোৰে গোটেইখিনি মিলিত হৈ পিনে আমাৰ গোটেই পৃথিৱীখনক এটা বৃহৎ অংক আগুৰি পেলালে। যাৰ ফলশ্ৰুতিত আমাৰ পৃথিৱীখন এইদৰে স্থলভাগত যিখিনি আছে তাত গোটেইখিনি জলঅংকই আগুৰি পেলোৱাৰ ফলশ্ৰুতিত এটা সময়ত গৈ আমাৰ পৃথিৱীখন স্থলভাগৰ পৰিমাণতকৈ জলভাগৰ পৰিমাণটো বেছি হৈ পৰিলে। গতিকে এইকাৰণে আমাৰ পৃথিৱীত স্থলভাগৰ পৰিমাণতকৈ জলভাগৰ পৰিমাণটো বেছি, অৰ্থাৎ মাটিৰ পৰিমাণতকৈ আমাৰ পৃথিৱীত পানীৰ পৰিমাণ এইকাৰণেই বেছি।